নমস্কাৰ। আজি ভিডিঅ'টো মই ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিছোঁ। এতিয়া গা চা ধুই আহি কামকেইটা কৰি আজৰি হৈ গাটো ধুই আহি এতিয়া প্ৰথম চাহ কাপ খাই লওঁ, তাৰপৰা গোঁসাই ঘৰত চাকি দিম আৰু বাকী কামখিনি কৰিম। আগতে চাহ নাখাওঁ জানে যিসকলে মোৰ ভিডিঅ' চাই। এতিয়া মই চাহ মানে লাল চাহ কাপ খাওঁ, গাখীৰ চাহো খাই ভাল পাওঁ, কিন্তু মানে কিনাবৰ কাৰণে চেষ্টা কৰি আছোঁ যে অকণমান মানে ডাইটিঙত থাকিলে মানে কি হয় ভাতটো কমাই খাওঁ জানেই। গাখীৰ চাহ কাপ খাই দিলে অকণমান গেছৰ প্ৰব্লেম হয়, সেইকাৰণে মানে মাজে মাজে খাওঁ আৰু গাখীৰ চাহ, এনেই নাখাওঁ। এতিয়া চাহ একাপ বোলো খাই লওঁ। আৰু মানুহটো নাই, কালি নগাঁও গ'ল, আজি অহা কথা আছে পিছবেলাৰে কিবা কাম এটা গৈছে, আৰু বিশেষকৈ ৰাখি বন্ধনো আছিলে, মণিপাক আছে তাতে গ'ল, আৰু কামো আছিলে। যদি আজি কামকেইটা কৰি আজৰি হৈ যায় তেতিয়াহ'লে আবেলি মানলৈ তেওঁ গুচি আহিব, যদি নহয় তেতিয়া ৰাতিপুৱালৈহে আহিব। আৰু নাথাকিলে একদম বনাই মেলি খাবলৈ বৰ টান লাগে। দেউতা মায়েতো চব বস্তু নাখায়েই, এনেই বইল চইলে খাই থাকে প্ৰায়। আমি দুটাইহে খাওঁ, ইটো সিটো ভাজি চাজি বনাই। মই কালি যে তেনেকৈ বইল চইলে খাই দিলোঁ, কালিহে খাইছোঁ তেনেকৈ। দাইল চাইল নাই খোৱা আৰু পাচলি বইল কৰি খাইছোঁ, স্কোৱাছ আলু কচু এনেকৈয়ে খালোঁ মই। মানুহজন থাকিলেহে বনাবলৈ মন যায়। এতিয়া চাহ একাপ খাই লওঁ, বাকী কামবোৰ পিছত। এইটো বিস্কুট খাই ভাল পাওঁ, ইটো তাৰপৰা এইটো ভুজিয়া, এইটো বিকাজী অকণ মিঠা টাইপৰো যে মই খাই ভাল পাওঁ। এতিয়া খাই মেলি আজৰি হৈ লওঁ। দিনটোত কি নকৰোঁ কি নকৰোঁ মানে ভাবিছোঁ আৰু দেখাম বুলি। পুৰা যিমান যি থলেও যে গম পায়নে হেৰি হয়, পৰুৱা উঠি যায়। আমাৰ যে পৰুৱা দি আছে, পৰুৱা আৰু নিগনি বা নক'ব আৰু। মই পৰুৱা মৰা দৰৱো দিছোঁ, এনেকৈ মানে পাকঘৰ দিবলৈ বেয়া দিয়কচোন, সেইকাৰণে নাই দিয়া। বাকীবোৰত দিছোঁ নাইকিয়া হ'ল, কিন্তু পাকঘৰটোত আছেই। চাহত চেনি নাই দিয়া, এই বিস্কুটটো মিঠা আছে, নহ'লে এনেই সুদা চাহ হ'লে খাবলৈ নাই, দোকান নাই পোৱা। আমাৰ মাহঁতকো দেখিছোঁ আগতে এনেকৈ চাহকে ধৰে, ময়ো ধৰিছোঁ আৰু। তেতিয়াহ'লে এতিয়া মই চাহকাপ খাই আজৰি হৈ লওঁ। মোৰ চাহ ৰেডি, চাহকাপ খাই আজৰি হৈ লওঁ ন, তাৰপৰা আকৌ আপোনালোকক মই লগ পাই আছোঁ। দিনটোতনো কি কৰোঁ, কিছুমান কাম কৰি থাকোঁতে সেইবোৰ কাম দেখাব নোৱাৰোৱেই দেখোন, সেইবোৰ কাম দেখুওৱা নহয়েই আপোনালোকক। ৰুমলৈকে আহিছোঁ, আগফালে দেউতাহঁত বহি আছে, ফেনখন লগাই লওঁ। এয়া এতিয়া চাহকাপ এইখিনিতে খাই লওঁ আৰু। কি ক'ম বুলি আহিছিলোঁ পাহৰি থাকিলোঁ নহয়। দিনটোত মানে কিনো কৰা হয় কি কৰা নহয়, কামটো কৰিয়ে থকা হয়, হয়নে নহয়? চব খালি ভিডিঅ' কৰি থাকিবলৈ দিগদাৰ হয় আৰু। বিশেষকৈ পাকঘৰত যেতিয়া ভাত বনাই থাকোঁ, মই ভাবিছিলোঁ ৰেচিপি ভিডিঅ' দিম বুলি ভাবিছিলোঁ। নহয়, দিম। মোৰ কিছুমান বস্তু যোগাৰো হোৱা নাই, বিশেষকৈ যেতিয়া বনাবলৈ যাওঁ মাহঁতো বনাই থাকে, ইটো সিটো কৰি থাকে যে, সেইকাৰণে অকণ অসুবিধা এটা হয় আৰু। মই নিজে পাইছোঁ মানে অসুবিধা এটা হয়। চাম, চেষ্টা কৰিম কেতিয়াবা দিম বুলি ন। এনেকৈ আপোনালোকে মোৰ ভিডিঅ'বিলাকত অকণমান মৰম দিবচোন। আপোনালোকে চেনেলটো ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে প্লিজ ফ'ল' কৰি দিব মোৰ চেনেলটো দি। তেতিয়াহ'লে এতিয়া চাহকাপ খাই যাওঁ, তাৰপৰা আকৌ কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই আছোঁ। এই দেখিছেনে আজি বতৰটো কিমান ধুনীয়া নহয়, ঠাণ্ডা বতাহ এটা মাৰি আছে, ভাল লাগে। এইডোখৰত আমাৰ ঠাণ্ডা দিনৰ খেতি কৰা হয়। এতিয়া হাবি হৈ আছে, জিকা এইবিলাক। জিকা বেছি নালাগিলে, কম লাগিলে। এয়া দেখিছেনে কি বস্তু এইবিলাক? এইটো কাৰ্বি মানুহে খুব খায় ইয়াত। কাৰ্বি মানুহে খাচেং টেঙা, ইয়াত খাচেং হনচেং বুলি কয়। হেৰি এইটো কি টেঙা মৰা। আৰু এজোপা হৈছে এই মৰাপাত, এইবোৰ তিতাটো যে খুব খায়, এইবিলাক তিতাটো। দেউতাই আজি পথাৰত যে হেৰি কৰি আছে, সাৰ মাৰিছে। বোলো যাওঁচোন, বহুত দিন পথাৰৰ ফালে যোৱা নাই, আজি যাওঁ। বতৰটো ঠাণ্ডা, এনেই ৰ'দত আহিবলৈ বিৰাট টান লাগে। এইটো আকৌ খুৰাহঁতৰ ঘৰটো দেই, আমাৰ একদম ঘন চুপুৰি নহয়, এইবিলাক চব কাষতে চব ঘৰ আমাৰ। এইটো ৰাস্তাটো হাবি হৈ আছে, এইবোৰ যেতিয়া অলপ মানে চাফা কৰিব লাগিব আৰু এইবোৰ ঠাণ্ডা হ'ব। দেউতা আছে নে নহয়, দেখিছে গোটেই হাবি হৈ আছে। আমাৰ পুখুৰীটো অকণ সেইফালে আছে, এইটো খুৰাহঁতৰ পুখুৰী।
বেছি দূৰ নহয় আমাৰ পথাৰখন সেইখনে আৰু দেখিছেনে অকণ অকণ ওলাইছে এইয়া এই জেগাডোখৰ বহুত ধুনীয়া লাগে দেই গৰমত মানে অহা নাই এইখিনি বাঁহখিনি কাটি দিলে কাৰণে আকৌ ৰ'দ তাপ পৰে বাৰু ঠাণ্ডা চানি আছে এয়া দেখিছেনে এইয়া এতিয়া পথাৰ পাই গ'লোহি এয়া আপোনালোকে দেখিছে চাগে পাহাৰখন বহুত ওচৰতে আমাৰ দেই খোজকাঢ়িয়ে যাব পাৰি আজি মানে অকণ বতৰটো ডাৱৰীয়া হৈ আছে যে সেইকাৰণে মানে পাহাৰবিলাক ভালকৈ অহা নাই অকণমান ধোঁৱা ধোঁৱা লাগিছে হয়নে নহয় বাৰু কেমেৰাত একদম আমাৰ ওচৰতে দেই পাহাৰবিলাক আৰু এইফালে মানে আপুনি কাৰ্বি আংলং যিহেতু আৰু এইফালে প্ৰায় মানে পাহাৰ দেখিবই আৰু পথাৰ অনবৰত পথাৰ চাৰিওফালে চাব পথাৰ এইখন এখন চক এইখন এখন এই যে গাঁওখন দেখিছে না এইখন এখন আমাৰ গাঁও আৰু এইখন এখন বহুত এনেকৈ মই যে কওঁ যে ইয়াত গৰমটো বেছি এনেকৈ পথাৰতে মানুহবিলাকে মানে এনেকৈ নিৰ্দিষ্ট এখন এখন গাঁও পাতি লৈছে মাজতে এডোখৰ সেৰেঙা দিছে তাৰপৰা আকৌ এখন এইফালে গাঁও আছে এনেকৈ মানে গোটেই চাৰিওফালে পথাৰ মাজতে অলপ মানে খেতি চেতি কৰে কাৰণে মানুহবিলাকে মানে কৈ দিছোঁ আৰু কথাটো এনেকৈ মানে পথাৰতে ঘৰ দুৱাৰ বনাই মানে থাকে যে সেইকাৰণে মানে গৰমটো বেছি ইয়াত গছ গছনি কম পাহাৰবিলাক বাৰু আছে সেইটো বেলেগ কথা পাহাৰৰ গৰমটোতো আছেই আৰু লগতে মানুহবিলাকে মানে এনেকৈ সৰু সৰুকৈ গাঁও চাওঁ পাতে যিকেইজোপা মানে গছ আছে আৰু সেইখিনিয়ে আৰু মানে অভাৰ গছ নাই আৰু বোলে চাৰিওফালে এতিয়া ৰাস্তাটো মই এইফালে নাহিব চাগে কেমেৰাত সেইফালে এটা ৰাস্তা আছে মেইন ৰাস্তাটোৰ কাষত গোটেই ৰ'দে পৰি থাকে অকণমান বোলে গছজোপাৰ তলত বোলে গৰম উঠিছে ক'ৰবাত গৈ থাকিলে সেই বুলিবলৈ নাই আৰু সেইটোৱে অকণ দিগদাৰ আৰু ইয়াত তাৰপৰা এয়া এইফালে কঠীয়াতলি আছে কোনোবাই দেউতাই সিফালে সাৰ মাৰি আছে চুলিখিনি খোল খাই গৈছে তাৰপৰা মই বোলো ভিডিঅ' এটা বনাওঁ মানে সময় নাপাওঁ সেইকাৰণে পটককৈ বোলো আজি গৈ আহোঁ ওচৰতে আৰু ৰ'দ দি থাকিলে যে আহিব মন নাযায় ইমান ৰ'দ দিয়ে নহয় কি ক'ম দেউতা সেইয়া সাৰ মাৰি আছে মই দেখাই আছোঁ ৰ'ব সেইটো বাৰু চানি এইয়া চাওক এইয়া দেউতাই সাৰ মাৰি আছে আৰু পাহাৰবিলাক চাওকচোন কিমান ওচৰতে আছে আমাৰ খোজকাঢ়িয়ে যাব পাৰি এইখন এখন বড়ো মানুহৰ গাঁও ইয়াৰ মানুহবোৰ কথা ভাল লাগে কথাবিলাক বৰ মৰম লগা এতিয়া যাওঁগৈ আৰু যিহেতু কাম চাম কৰি আজৰি হ'লোৱে আৰু তেনে হ'লেও আৰু যাওঁগৈ বহুতৰ ঘৰলৈও মাতিছে এপাক যাম অকণমান দেৰিকৈ আৰু মানুহজন নায়েই নগাঁও গ'ল তেওঁ যদি কাম হয় আজি আবেলিকৈ অহা কথা কৈছে আৰু আহিবও পাৰে আবেলিকৈ আৰু নাহিবও পাৰে নহ'লে কাইলৈ আহিব আৰু মোৰ মতে আহিলে ভাল হয় এদিন থাকিলে পাৰি আৰু পিছত মানে কি হয় কথা চথা পাতিবলৈ বিশেষকৈ লগ নাই আমি দুটাই একদম ফটোৱামি কৰি থাকোঁ তামাম ফটোৱামি কৰি থাকোঁ তেনেকৈ আমাৰ টাইমটো মানে পাছ হৈ যায় ইয়াত মানে ইমান ঘূৰি চুৰি ফুৰা নহয়তো সেইকাৰণে আমাৰ এনেকেই টাইমটো পাছ হৈ যায় ফটোৱামি কথা চথা পাতি থাকোঁতে এতিয়া মানে কিবা লাগিছে আৰু নিমাও লাগিছে দেউতা কাম মা কাম ভাবিছোঁ অকণ ওলাই যাম আৰু কি হয় ঠিক আছে এতিয়া আকৌ ঘৰত গৈ লগ পাই আছোঁ এতিয়া 3টাই বাজিব হ'ল মই আহিছিলোঁ বৌৰ ঘৰলৈ অথনি কৈছিলোঁ যে বৌহঁতৰ ঘৰত মানে তাই ৰাতিপুৱাই মেছেজ কৰি থৈছে 5টামান বজাতে বোলে ভাত খোৱাকৈ আহিবা মই আৰু মানুহজনো নাই বোলো নাখাওঁগৈ পিছত বেয়া পাম সেইকাৰণে গ'লোঁ আৰু ভাত পানী খাই মেলি এতিয়া আহিছোঁ আজি আৰু বহুত এসপ্তাহমানৰ 5 দিনমানৰ মূৰত নেকি ভাত খাইছোঁ মই দুপৰীয়া ভাত 5 দিন মানে খোৱা নাই ৰাইডিঙৰ কাৰণে তাই কৈছে আজি খোৱা নুবুজে ইমান বুজাওঁ নাখাওঁ মই ইমান কষ্ট কৰি ৱেইট লছ কৰিছোঁ মই কিয় খাম ভাতটো বাৰু সদায় ইমান বেছিকৈ তাই নুবুজে নহয় বৰষুণ পেলাইছে মানে সেইকাৰণে কাপোৰকেইটা সোমোৱাই লওঁ তাই নুবুজে বুজিছেনে সেইকাৰণে আৰু খালোঁ আৰু ভাতটো আৰু ভাত ঢেৰ বনাইছে দাইল ভাত মাংস ভাজি চাজি এইবিলাক বনাইছে আৰু তাৰপৰা উপায় নাই খাব লগা হ'লে আৰু নহ'লে আকৌ বেয়া পাব নহয় খাই দিলোঁ আৰু এতিয়া ঘৰলৈ আহিলোঁ বাহিৰে সোমোৱাই লৈছোঁ কাপোৰকেইটা বাগৰি মানুহজন আজি অহা কথা আছিলে মই ক'লোঁ নালাগে আহিব 6-7টাত পাবহি গধূলি মই বোলো নালাগে আৰু এতিয়া আহিব কাৰণ 6-7টাত পালে মানে দিগদাৰ হয় গধূলি ইমান দূৰ আহিব নগাঁৱৰ পৰা সেইকাৰণে ঠিক আছে তেতিয়াহ'লে বৰষুণ দিলে গম পাই নে এতিয়া সন্ধ্যা আৰু 6টাই বাজিলে আজিকালি 6টা বজাত আকৌ পোহৰে হৈ থাকে নহয় বৰষুণ দিলে আজি বতৰটো ঠাণ্ডা আজি বুলিয়ে নহয় আজি 3 দিন মানে হ'ল বতৰটো ঠাণ্ডাই কৰি আছে বাৰু ভালে লাগিছে অকণ গৰম থাকিবই অলপ চলপ এতিয়া এৰিছে আৰু অলপকৈ আৰু দেখিছে নাই অলপকৈ দিছে আৰু বৰষুণ
অকণ ওলাই আহিছোঁ চোতাললৈ। কিমাননো সোমাই থাকিম ৰুমতে, হয়নে নহয়? প্ৰথমতে চুলিখিনি কাটোতে যে কিবা লাগিছিলে, আজিকালি ভালেই লাগে। প্ৰথম কেইদিন মানে কিবা আৰু ভাল নলগা হৈছিলে, জোক লাগিছে। চাইছোঁ ঘাঁহ হৈ আছে যে চোতালবিলাক এতিয়া হেৰি হোৱা নাই যে, সেইকাৰণে ওলাইছোঁ আৰু কিনো ভিডিঅ' বনাম আৰু তাকে বনাইছোঁ আৰু ভিডিঅ'টো কমপ্লিট কৰি দিছোঁ আৰু এনেকৈ বনাব লাগিব ন আমি ঘৰত থকা মানুহ যিহেতু। গোটেই ঘৰৰ ছাইডবিলাক হাবি দেখিছেনে, এইবিলাক এতিয়া ঘাঁহ গজি আছে আৰু চোতালখনৰ হাবিবিলাক চিকুণাব নিদিয়ে বাৰু, যিহেতু গৰুৰ কাৰণে আবেলি সময়ত গৰুবোৰ আহি মানে চোতালখনৰ ঘাঁহবোৰ খাই আহিছে, সেইকাৰণে চিকুণাব নিদিয়ে। কিন্তু এইবিলাক অলপ মানে যাওক আৰু কেইদিনমান দিনবিলাক, তেতিয়া হেৰি কৰিব লাগিব আৰু চাফা চিকুণ কৰিব লাগিব আৰু। এয়া চাওক আমাৰ ৰাস্তা পৰিৱেশবিলাক, চব আমাৰ গণ চুবুৰী সন্মুখতো বিলাক মানুহ পুৰা জোক চাই ফুৰিছে। তাৰপৰা এয়া আৰু এইফালেও আছে, এইফালে আমাৰ এইখিনি চব নিজৰ ঘৰৰ মানুহ বাৰু, কি ঘৰ সন্মুখৰ ঘৰ নহয়, বাকী এইবোৰ আমাৰ চব ঘৰৰ। এইটো লাইনত একেবাৰে 4 ঘৰমান নিজৰ ঘৰৰে আমি ককাই ভাইবিলাক আছোঁ। সন্মুখতো আছে কেইঘৰমান চব ঘৰৰে, বাকী এইবিলাক বেলেগ কাষ্টৰ মানুহ আৰু সেয়াই আৰু ইমানকৈ ওলাই মেলি যোৱা নহয় মানুহবিলাকৰ ঘৰলৈ। সেই ঘৰলৈকে যাওঁ আৰু বেলেগ মানুহৰ ঘৰলৈ ইমান ওলাই মেলি নাযাওঁ আৰু। তেতিয়াহ'লে আৰু এতিয়া ধূপ চুপ দিওঁকৈ, তাৰপৰা ভিডিঅ'টো আজি এইখিনিতে সমাপ্ত কৰি দিওঁ আৰু আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে কাইলৈ লগ পাম দেই আপোনালোকক। আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিছোঁ আৰু, কাৰণ এতিয়া আৰু সন্ধিয়াই হ'ল, বাকী ভিডিঅ' কৰি নাথাকোঁ আৰু ভাবিছোঁ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰি দিওঁ। আকৌ কাইলৈ আৰম্ভ কৰিম বেলেগ এটা ভিডিঅ'ৰ সৈতে, নহয় জানো? ঠিক আছে তেতিয়া, বাই বাই।